ৰিলছ বনাই ভাল পোৱা ৰিয়া ক'ত? মোৰ কলিজা ইনষ্টাগ্ৰামৰ নাচনি জনি ৰিয়াক বিচাৰি বিচাৰি চালেনৰ হাবাথুৰি য'ত-ত'ত। 3 সন্তানক এৰি থৈ কলৈ গ'ল ৰিয়া ৰাজপুত? 3 সন্তানৰ দায়িত্ব এৰি পত্নী ব্যস্ত ইনষ্টাগ্ৰামত। স্বামীয়ে দিনৰ দিনটো হাজিৰা কৰে। স্বামী নথকাৰ সুযোগ বুজি পত্নীয়ে ইনষ্টাগ্ৰামত ৰিলছ শ্বৰ্ট ভিডিঅ' বনাই লাইক কমেণ্ট লৈ ভাল পায়। অৱশেষত 10 দিন পূৰ্বে স্বামী আৰু 3 কন্যাক এৰি ওলাই গ'ল ঘৰৰ পৰা। চাৰিওফালে বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই পত্নী ৰিয়া ৰাজপুতৰ। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী চলেন ৰাজপুতে। আৰক্ষীয়েও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই ৰিয়াৰ। ঘটনাৰ বিৱৰণী অনুসৰি বিহাৰৰ ৰিয়া ৰাজপুত আৰু কানপুৰৰ চলেন ৰাজপুতৰ আছিল গভীৰ ভালপোৱা। বহু বাধা বিঘিনিৰ অন্তত দুয়োটা পৰিয়ালে মানি লৈছিল দুয়োৰে ভালপোৱা। 2017 চনত ভগৱানক সাক্ষী কৰি ৰাজহুৱাভাৱে দুয়ো ৰঙিয়াত বিবাহ পাশত আবদ্ধ হৈছিল। এটাকৈ দুয়োৰে ভালপোৱাৰ সাক্ষী হিচাপে 3 কন্যা সন্তানে জন্ম লাভ কৰে। কিন্তু তৃতীয় কন্যা সন্তানক জন্ম হোৱাৰ লগে লগেই পত্নীৰ মৰম ভালপোৱা এৰি স্বামী নিজৰ কামত ব্যস্ত হৈ পৰিল। স্বামীৰ অস্বাভাৱিক সলনিৰ বাবে পত্নীয়ে খুলিলে এটা ইনষ্টাগ্ৰাম একাউণ্ট। এনেকৈ ব্যস্ত হৈ অৱশেষত দিনৰ দিনটো পত্নীয়ে স্বামী আৰু 3 কন্যাৰ দায়িত্ব পাহৰি গ'ল। দিনৰ দিনটো ইনষ্টাগ্ৰামত ফটো আৰু ৰিলছ শ্বৰ্ট ভিডিঅ' আপলোড কৰে ৰিয়াই। স্বামীয়ে মদ্যপান কৰি দাবীত হুমকি দিয়ে পত্নীক, যাৰ পৰিপ্ৰেক্ষিতত 10 দিন পূৰ্বেই সকলো দায়িত্ব আৰু বোজা এৰি গুচি গ'ল ৰিয়া ৰাজপুত। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়া। কলৈ গ'ল ৰিয়া? আজি 10 দিন হৈ গ'ল মোৰ তিৰিত ৰিয়া ৰাজপুত। আজি সোমবাৰ পৰা তাৰ সন্ধ্যা আছে এটা আছে তাৰ লগত জয় শ্ৰী নাম আছে ফোন মাৰি আছে বাৰ বাৰ এইটো লৈ গৈছি যেতিয়া পৰা আহাই না। মোৰ 3টা বাচ্চা আছে, ছোৱালী 3টা। আজি তাক আহা নাই, থানাতো কেছ দিছোঁ, এতিয়া তাক আহাই পোৱা নাই। বিয়া হৈ গৈছে আজি 2016তে বিয়া হৈছে, 2 সাল ভাল পোৱা হৈছে। তাৰপিছত বিয়া কালো মোক কৈ আছে কি ঠিক আছে আপুনি ভালকৈ থাকো, মানে কি ঠিক আছে ভালকৈ থাকিম কাৰণ লেকিন এই হোমৱাৰ পৰা তেতিয়াৰ পৰা এই আপিতো সবা স্কুলত গেছি আনবা কাৰণে তেতিয়াৰ পৰা আহাই নাই। ছোৱালী আনবা পৰা গেছি তেতিয়াৰ পৰা আহাই নাই। বিচাৰ কাছোঁ ক'বাতে পোৱা নাই। ইনষ্টাগ্ৰাম চলায় লেকিন মই তো গম নাপাওঁ। মই তো ৰাতিপুৱা উঠি পেলাই কামত গুচি যাওঁ পাঠশালা, আহোঁতে 9টা বাজে যায়, লেকিন মই তো গম নাপাওঁ না কি কৰে কি নাই। বহুত ভিডিঅ' বনায় কেতিয়াবা, লেকিন মই তো গম নাপাওঁ না, মই তো কামতে যাওঁ। ভিডিঅ' বনায় কাৰ লগতে আছে কাৰ লগত নাই। ৰঙিয়াৰ পৰা চফিকুল আহমেদৰ ৰিপৰ্ট, খবৰ.com।